কোৱাই কিদৰে হলা দেখি তুমি সপত্নী আই বাখবৰ ৰজস্বলা হৰ্ষবৰ্ণ চেত বুলি জানে সকলোৱে কিন্তু বাছা আই অৰুণৰ অভিশাপৰ বাবে হয়তো মিছা বুলি হ'ল প্ৰমাণিত হেৰাল তাৰ অতুল সৌন্দৰ্য আই নাজানিলো বাছা আই কিয় খুব ক্ষণত তৰ্ক লাগিল মোৰ সপত্নীৰ লগত সুধে মাথো ইয়াকে মোক আই কোৱা বিনতা বাখবৰ ৰস্যপৰ্ণ চেতনে কৃষ্ণ দিলো মই সত্য সমিধান আই সপত্নীয়ে কৰিলে বিবাদ কৃষ্ণ বৰ্ণ বুলি আই নিজ নিজ গৌৰৱৰ বাবে কোনেও নেৰিলে পদ আই অৱশেষত স্থিৰ হ'ল দাসী পিতৃ প্ৰাণ পৰাস্তজনৰ আই আই বাছা আই বাখবৰ ৰস্যবৰ্ণ চেত বুলি জানে সকলোৱে মাতৃৰ ভুল ধাৰণা নাই কোৱাই তুমি কিয় হলা পৰাজয় মিছা জানো কৰবাত জয় হয় আই ভাগ্যৰ দুখত আই ভাগ্যৰ দুখত বাছা সত্য মিছা বুলি হ'ল প্ৰমাণিত আই হৰ্ষবৰ্ণ চেত বুলি জানি সপত্নীয়ে আজ্ঞা দিলে পুত্ৰগণক হৰ্ষবৰ্ণ আবৃত কৰি ৰাখিবৰ হেতু আই অধৰ্মৰ ভয়ত পুত্ৰগণে নামানিলে মাতৃৰ আদেশ আই সেইকাৰণে জন্মদয় যজ্ঞতে নাকুল ধ্বংস হ'ব বুলি মাতৃয়ে দিলে অভিশাপ আই অভিশাপ শুনি পুত্ৰসমূহ আবৃত কৰিলে সেই হৰ্ষৰ ৰূপৰে হৰ্ষবৰ্ণ হ'ল কৃষ্ণ বৰ্ণ কায়া সেইকাৰণে বাছা সেইকাৰণে মই ক'লো পৰাজয় সেইদিন ধৰি থাকিবই সপত্নী নকৰা বেজা নাই নেভানি বস্তু মই মাতৃৰ মই কৰিম পৰিশোধাই আনিম তোমাক মই সত্যৰ ছায়া পথলৈ আই বিনতা তই তোৰ পুত্ৰৰ লগত এই ষড়যন্ত্ৰ কৰিছ তই মোৰ পুত্ৰসকলক অনিষ্ট কৰিব খুজিছ নহয় বাইদেউ একো ষড়যন্ত্ৰ কৰা নাই ষড়যন্ত্ৰ কৰা নাই তোকাজি দেখি গলি ধৰি কৰিছো কাতৰ ক্ষমা কৰি মুক্তি দিয়া মাতৃক দয়া নাই ক্ষমা নাই তোৰ কি পাখান দয়া নাই ক্ষমা নাই নোৱাৰিলো ভক্তিভাৱে গলাব কত ৰাক্ষসী আজি তোক হত্যা কৰি ৰক্ষা কৰো সৃষ্টিৰ গৌৰৱ এইবাৰ সাৱধান তোৰ শনিতৰে মুক্তি দিওঁ মোৰ চৌখনি মাতৃ
ধারস্থ না করি পলম। কি ডাকি পুচ্ছ হই অত অহংকার? বেশ, দেখা যাও কোনে আহি রক্ষা করে তো। সন্তান জননী পুত্র হন্মুখ তয় কর এনে অত্যাচার মোৰ হাতে তোৰ নিমিলিব মৰণ। এলাপত্য তোমালোকৰ জন্মদত্ত মাতৃৰ ইমান অহংকাৰ, এয়াই নেকি তোমালোকৰ পুৰস্কাৰ? পাবা আজি ইয়াৰ উচিত পুৰস্কাৰ। এয়াই নেকি তোমালোকৰ নীতি? কিয় মোক অন্যায়ভাৱে তুমি বন্দী কৰিলা? খেলাপত্র মাহিয়া, সেয়াই নেকি তোমার ভাতৃপ্রেম? সেয়াই নেকি তোমার সহ্য নীতি? মহারাজৰ আদেশ মাহিয়া। রজার রাধেকে ছোঁয়া বাসা, রজার রাধে খুব প্রাণদণ্ড দিলেও তুমি তা গ্রহণ করিবা। ছোঁয়া